অফিচৰ পৰা আহি সদায় তোক হজম কৰিব নোৱাৰা হৈছো অফিচৰ টেনচন কামৰ টেনচন जिंदगी कैसी है पहेली हाय। प्रदेश को हर जिले, हर गांव, हर कस्बे, हर गली मोहल्ले को अब लॉकडाउन किया जा रहा है। ये एक जन्म को चाहिए जान yeah বিপ্লৱ ক 4-5 দিন ঘৰত সোমাই থাকি পাগল হৈ গৈছো সীমান্ত বটল এটা আনি থোৱা আছে আহি যা নহ'লে পাগল হৈছ নেকি দেখা নাই লকডাউন চলি আছে और इस वक्त की सबसे बड़ी खबर हम आपको बता दें 2 हफ्ते के लिए लॉकडाउन बढ़ा। जी हां, इस वक्त की सबसे बड़ी खबर है देश में 2 हफ्ते के लिए लॉकडाउन की मियाद को बढ़ा दिया। আৰে তই হাঁহিলি যে সঁচাই কৈছো সীমান্ত বহুত লনলি ফিল কৰি আছো কি বা দুদিনতেই লনলি ফিল আৰু মন্দিৰৰ কথা ভাবি চাইছো জানো কেতিয়াবা আৰে ভাই তোৰতো সব আছে অফিচ আছে বন্ধু বান্ধৱী আছে মই আছো কিন্তু মন্দিৰৰ কোন আছে তই কাষত থকাৰ পাছতো তাই সদায় অকলশৰীয়া লোৱা বলা ভিতৰলৈ বলা এনেকৈ মন মাৰি বহি থাকিলে ভাল নালাগে কিন্তু তুমি দিনা তুমি পেলাই দিছিলা শেষ হ'ল বুলি মই বুটলি আনি লুকুৱাই থৈছো এইটো মোৰ প্ৰশ্নৰ উত্তৰ নহয় মন্দিৰা চোৱা মই তোমাক ভাল পাওঁ আৰু তুমি এনেকৈ মন মাৰি থাকিলে মোৰ জানো ভাল লাগি থাকিব তাতে বহুত দিনৰ মূৰত তুমি মোক এবাৰ হলেও লুকাই চুৰ কৰি চাইছা
ভাল লাগিছে মোৰ আৰু সেই বিনিময়তে এইটো তোমালৈ এটা সৰু উপহাৰ লোৱা লোৱা আৰু ভিতৰলৈ আহা আজি 2 দিন ধৰি মই তাইৰ মুখলৈ চাব পৰা নাই তাইৰ চকুলৈ চাই কথা ক'বলৈ মই সাহস গোটাব পৰা নাই ইমান দিনে তাই কান্দি আছিল আজি তই কান্দিছ চকু পানীবোৰ ভগাই ললিয়ে যেতিয়া এতিয়া হাঁহিবোৰো ভগাই ল'বলৈ সি কোনে জানে জীৱনে বা এনেকুৱা সুযোগ দিয়ে বা নিদিয়ে এই লকডাউনে মোৰ বন্ধু বিপ্লৱৰ দৰে বহু মানুহক বহুত কিবা কিবি শিকালে মৰম চেনেহ সম্পৰ্কৰ মূল্য কি বুজি পালে আচলতে কি জানে টকা পইচা সা সম্পত্তিক লৈ আমি জীৱনে অহংকাৰ নকৰোঁ কিয় যদি চকু পানীবোৰ মচি দিবলৈ হাঁহিবোৰত ভাগ ল'বলৈ আমি কাষত কাকো নাপাওঁ তেনেহ'লে এই সকলোবোৰ অৰ্থহীন সকলোবোৰ মিছা কি হ'ল এটা কথা ভাবিছোঁ কি এই লকডাউনটো আৰু কেইদিনমান বঢ়াই ল'ব নোৱাৰিনে